বুলি কলপুলি ৰুবা। সি কেনেকৈ জানিব বাৰু? কলপুলি দিনা বোলে কলপুলি হওক যিকোনো বস্তুৱে নহওক লাগিলে ৰুলে পটককৈ ডাঙৰ হয়। গাঁতটো তাতহে খান্দিছিলা, পাহৰি গ'লা। চুচৰাই নিনিবা, কলপুলিটো বিশেষ ডাঙৰ হ'ল ল'ৰাটোতছে। সি অলপ মানে দাঙিব পৰা নাই। কাপোৰত ৰং লাগিব, পাৰিছে পাই। সিমান লুঙিকেইখন আঁতৰাই দে। কৃষ্ণ প্ৰভু দেৱী মা, যাতে আমাৰ কলপুলিটো সৰহকৈ বাঢ়ে দেই। আমাৰ বাবুৱে ৰোৱা কলপুলি এইটো। এমাহৰ প্ৰশিক্ষণ মানে গছপুলি ৰোৱা আৰু শাকৰ খেতি কৰা। এনেদৰেই আমাৰ বাবুৱে আৰু কেইটা কলপুলি ৰুলে মই আপোনালোকক দেখাই দিম দেই। বাবু কেইটা কলপুলি ৰুলা? 5টা ৰুলা। ক'ত ক'ত ৰুইছা দেখাই দিবা, ব'লা ব'লা। এয়া আমাৰ বাবুৱে কোৰ মাৰিছিলে। ক'ত ক'ত ৰুলা? এটাইটো দি দেখিছিলে। তাৰপৰা সেইটো এটা এই তেনেকৈ কলপুলি দিছে। তাৰ জীৱনলৈ সুখ আহে যাতে কলপুলি যেনেকৈ ডাঙৰ হৈ যাব, তেনেকৈ পঢ়া শুনা আমাৰ ল'ৰাটোও যাতে ডাঙৰ হৈ যায়, আশীৰ্বাদ কৰিব দেই।